আমি ৰাতিপুৱা আহি দেখা পাইছো পানীয়ে পানী। এইটো চাব পাৰে এগুলা লেতেৰা কি অৱস্থা। তাৰপিছত এগুলা পানী হয়, এইটো চাওক পানী, এইটো চাওক অৱস্থা। তো হে গাইস, আপোনালোকে চাগে বহুত সুখত আছে, আমি কিন্তু অলপো সুখত নাই। কাৰণ আমাৰ কথা নকওঁ যে আমি ভাল আছো। তো ভাল কি কাৰণে নাই সেইটো বুজি পাব, একচুৱেলি মই দেখাই আছো। চাওকচোন গাইজ, কেনেকুৱাকৈ ভাল থাকিব পাৰে এজন মানুহ এনেকুৱা পৰিস্থিতিত যেতিয়া দোকান কৰিব লগা হয়। ৰাতিপুৱা শুই উঠি আহিয়ে, ৰাতিপুৱা টোপনিৰ পৰা উঠি আহিয়ে দোকানত আহিছো যে দোকানটো খোলো, মানুহ আহিব, কাষ্টমাৰ আহিব, কাম কৰিম, 2-1 টকা পাম। তো সেইটো আশাত আহি পেলাই চালো এনেকুৱা অৱস্থা। তো ডিটেইলছত মই দেখাই আছো, কৈ আছো ক'ৰ পানী কি হয়। একচুৱেলি বৰষুণৰ পানী হয় এইটো। এই সব গাড়ীবিলাক যাই আছে, বৰষুণৰ পানী হয়। বৰষুণৰ পানীও যে এনেকুৱা ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আমি গম নাপাওঁ। চাৰিআলিত আপোনাৰ চিজুবাৰী চাৰিআলিৰ পৰা হাতীগাঁও ৰাস্তাত কওক, মছজিদ গলি এটা আছে, মুঠতে চাৰিআলি চব এৰিয়াত পানী। মানে আপোনাৰ আগে পিছে পানী হৈছে, ইমান পানী হোৱা নাছিলে। এইবাৰ ফাৰ্ষ্ট টাইম হৈছে চাগে। মই যিমান বছৰৰ পৰা ইয়াতে আছো মই দেখা পাওঁ যে আজিয়ে ফাৰ্ষ্ট টাইম এনেকুৱা পানী হৈছে। চাওক, মই বেক চাইডে কেমেৰা দি দেখাবলৈ যত্ন কৰিম। এইটো চাব পাৰিছে গাইজ, এইবিলাক আজি বৰষুণ দিছিলে গুৱাহাটীত। চাওক, য'তে য'তে চাব আপুনি পানী পানী, অলপ কমিছে। আমি ৰাতিপুৱা আহি দেখা পাইছো পানীয়ে পানী। এইটো চাব পাৰে এগুলা লেতেৰা কি অৱস্থা। তাৰপিছত এগুলা পানী হয়, এইটো চাওক পানী, এইটো চাওক অৱস্থা। তো এনেকুৱা পানীৰ মাজত আমি দোকান কৰি আছো, চব বস্তুবিলাক ওপৰত উঠাই দিছো। চাওকচোন গাইজ, এনেকুৱা অৱস্থাত কেনেকুৱা দোকান কৰিম। চব পানীয়ে পানী, অৱস্থা নাই। মুচি আছো, এইফালে চব পানী, এইফালেদি সোমাই আহে। এইটো চাওক পানীয়ে পানী, পানীয়ে পানী। মানে আগে পিছে বৰষুণ দিলেও পানী হয়, কিন্তু এনেকুৱা পানী নহয়। এইবাৰ বেছি পানী হৈ গ'ল। তাৰমানে এইটো ৰাস্তা যিটো আছে আপোনাৰ, এইটো মাজাৰ যোৱা ৰাস্তা হয়। এই বাছবিলাক আহি আছে, মানে হাতীগাঁও ফালৰ পৰা আহি আছে, ডাইৰেক্ট মাজাৰত সোমাই যায়। আৰু এইটো চাইডে হ'ল আপোনাৰ হাতীগাঁও ৰাস্তা। হাতীগাঁও ৰাস্তাটো যদি আপুনি চায়, এইটো ফালে চাওক পানী। এই স্কুটি এটা যাই আছে, সেইটো চাইডে মানে হাতীগাঁও ফালে যায় এইটো ৰাস্তা। তো হাতীগাঁও চাৰিআলিত যাওয়া সেই ৰাস্তাটোতো পানী। তাৰপিছত আৰু এটা আছে আপোনাৰ, এইটো মছজিদ গলি হয়। তো এই গলিতো পানী পাব আপোনালোকে। তো মুঠতে চাৰিওপিনতে পানী আৰু পানী। এইটো চাওক, এইফালে পানী, এইফালে পানী, আহি 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 এনেকুৱা অৱস্থা। কি কৰিম গাইজ, কওকচোন একবাৰ। এইটো চাওক, ঝাড়ু মাৰিব লগা হৈছে। চাওক, নাযায়, ইমান লেতেৰা পানী। মানে ভৰিত যদি লাগে আপোনাক খুজাব। মানে এনেই পানী, তাৰ মাজত শান্তি নাই। য'তে লাগিব আপোনাৰ হাতত লাগক, ভৰিত লাগক, য'তে লগাব, গাত যদি লাগে আপোনাৰ এই পানীটো আপোনাক খুজায়। এনেকুৱা খুজাব আপোনাৰ পুৰা ইনফেকশ্যন হৈ যায়। নাজানো চৰকাৰে কিবা কৰিব নে নাই গম নাপাওঁ। ডেইলি নিউজ চেনেলবিলাক আহে, আহি পেলাই ভিডিঅ' চিডিঅ' বনাই লৈ যায়। কিন্তু আজিলৈকে এটা নিউজ চেনেলতো আমি নিউজ দেখা নাপাওঁ। খালি ভিডিঅ' বনায় না নিউজত দিয়েও সেইটো গম নাপাওঁ। যিহেতু আমি দেখা নাপাওঁ, ইমান চেনেলবিলাকে ভিডিঅ' বনাই লৈ যায়। এইটো চব ওলাই দি আছো, এইটো ওলাই দিলো। ওলাই দিম ক'ত, বাহিৰত যদি ওলাই দিওঁ, চব বাহিৰত আৰু পানী। এইটো এই যে গাঁতবিলাক দেখা পাইছে, এইফালে গাঁতে গাঁতে আপোনাৰ ড্ৰেইনৰ কামো কৰিছে কিছুমান। সেই কামত কাম কৰাৰ সময়ত কিছুমান কাম বাকী আছে, য'ত গাঁত হৈ আছে, আপোনাৰ ড্ৰেইনবিলাক ভাঙি আছে। তো যিবিলাকে গম নাপায়, সিহঁতৰ ভৰি আপোনাৰ সেই গাঁতত সোমাই যায়, পৰি যায়। বহুত দুখো পাইছে। বেছিভাগ বেয়া লাগে কি আপোনাৰ মোবাইলবিলাক যে পৰি যায়, স্কুটিবিলাক যেতিয়া আহে ৰাস্তা দি পৰি পৰি যায়, বহুত বেয়া লাগে। মুঠৰ ওপৰত ক'ব গ'লে একচুৱেলি এই দুখটো একচুৱেলি কাৰ হয় আমি নাজানো। চৰকাৰৰ নে ঠিকাদাৰৰ আমি গম নাপাওঁ। আমি শুনা মতে ঠিকাদাৰক কাম দিছে, ঠিকাদাৰে PWDৰ ঠিকাদাৰবিলাকে কাম লৈছে, কিন্তু কাম নকৰে। কাম কৰে যদিও মানে ইমান লেহেমীয়া কাম কৰে। ডেইলি মেচিন আনে ইয়াতে আপোনাৰ এইটো চাইডে মেচিন ৰাখে, অটোত কৰি লৈ আহে। কিন্তু মেচিনবিলাক খালি হেঁচি থাকে পানী, ডেইলি হেঁচি থাকে, নেক্সট ডে চেম আৰু পানী।
হেঁচি পেলাই যে কাম কৰিব সেইটো কাম নকৰে, কোনো নকৰে। এইটো চাওক ৰিক্সাবিলাক যাই আছে, এইটো চাব পাই আছে, গাড়ীবিলাক যাই আছে। মানে এনেকুৱা বিপদ সংকুল যাত্ৰা। আপোনাৰ মাজে মাজে ৰাস্তাও ভাঙি গৈছে। তো ভাঙা ৰাস্তাত কি হয়, বাইক বিলাক বা অটো চটো বিলাক কি পাল্টি মাৰি দিয়ে, উল্টি যায়। এইবিলাক ভিডিঅ' আমাৰ তাত আছে, কিন্তু মই এইটো ভিডিঅ' দেখাও নাই। তো আজি বহুত বেয়া লাগিছে, কাৰণ এনেকুৱা চাওক, আমি দোকান কৰি খোৱা মানুহ হয়, এইবিলাক চাওকচোন, এনেকুৱা যদি পানী থাকে দোকানৰ ভিতৰত, কেনেকৈ কি কৰিম কওকচোন। না দোকানৰ ভিতৰতো সোমাব মন নাযায়, আৰু যদি দোকান নকৰো আমি খাম কি? খোৱাৰ কাৰণেও তো চাব লাগিব না, পেটটো যদি আছে, আমাৰ ফেমিলি আছে, তো আমি খাম কি? ঘৰত যিটো একমাত্ৰ ইনকাম চ'ৰ্চ মই হয়, মোৰ দ্বাৰা ইনকাম কৰোঁ, মই ইনকাম কৰিব লগা হয়। তো মোৰতো যিটো ইনকাম চ'ৰ্চ হয় সেইটো হ'ল এইটো যে দেখা পাইছে ঝাৰু লৈ ৰখি আছে, এইটো আমি কাম কৰিম কি, খাম কি? মানুহ কেনেকৈ আহিব চাওকচোন। ইয়াতে কি মানুহ অহা জাগা আছে কওকচোন? এনেকুৱা জাগাত মানুহ আহিব কেনেকৈ কওকচোন? দোকানৰ সন্মুখত পানী, বেক চাইডে পানী, ৰাস্তাৰ ইপাৰৰ পৰা সিপাৰে আপুনি যাব নোৱাৰে। এই গাড়ীবিলাক আহি আছে যে চাওক, মানে এনেকুৱা হৈছে ৰাস্তাৰ মাজত নদী। আপোনাৰ এইটো পাৰৰ মানুহ সেইটো পাৰে যাব নোৱাৰে, সেইটো পাৰৰ মানুহ এইটো পাৰে আহিব নোৱাৰে। এইটো চাওক, এই পানীবিলাক এনেকুৱা, পানীবিলাক ঢেউ আহে, ঢেউ আহি আহি একদম দোকানৰ ভিতৰত ফালে সোমাই যায়। খুব পানী যোৱা নাই চাওক, সব জায়গাত পানী। এইটো চাওকচোন, পানীয়ে পানী। তো ফ্ৰেণ্ডছ, দোয়া কৰিব ওপৰৱালাই, আল্লাহ তালাই ৰ'দ দিয়ক, ভগৱানে ৰ'দ দিয়ক, পানীবিলাক জলদি শুকাওক, কাৰণ আমাৰ চৰকাৰটো নাচাব নাহে। তো বাকী একো নকওঁ, বাকী আজি ইমানতে, বাই বাই।